আজি আমাৰ সৰুজাইত ফাৰ্ষ্ট ডে মানে ফাৰ্ষ্ট ৰিহাৰ্চেল আমি গৈ আছোঁ ষ্টেডিয়ামলৈ আমাৰ হোটেলৰ পৰা ষ্টেডিয়ামখন ভালেখিনি দূৰ আহি পালোঁ গেট ইণ্টাৰ কৰিলোঁ এয়া চাওক ল'ৰাবোৰৰ উৎসাহ পিছত আমাক লাইনত থাকিব দিছে আমাক খাবৰ বাবে কুপন দিব সেয়া ডিষ্ট্ৰিক্ট ৱাইজ দিয়ে তো আমি লাইন পাতিছোঁ এতিয়া কুপন পাই গ'লোঁ কুপন পোৱাৰ পিছত মই ব্ৰেকফাষ্ট কৰিব সোমালোঁ ব্ৰেকফাষ্টত আছে কল কণী ব্ৰেড চাহ গোটেইকেইজনে লগত বহি ব্ৰেকফাষ্ট কৰিলোঁ মই সোমাওঁতে ইমান লাইন নাছিলে এতিয়া আকৌ লাইন বান্ধিলে দীঘল আমি এতিয়া সোমাম ষ্টেডিয়ামৰ ভিতৰলৈ যাবলৈ যে ইমান ভিৰ প্ৰথমবাৰৰ বাবে সৰুসজাই ষ্টেডিয়ামলৈ আহিলোঁ ভিতৰত সোমোৱাৰ পিছত মনটো যে কিবা এটা ভাল লাগি আছিলে চাৰিওপিনে বিহুৱতী ৰিহাৰ্চেল অলপমান দেৰিকৈ হ'ব সেইকাৰণে নিজৰ গেলেৰীত বহি থাকিব দিছিলে আমিও আমাৰ গেলেৰীত বহি গ'লোঁ আমাৰ ৰিহাৰ্চেল আৰম্ভ হ'ল মই নাচিব গ'লোঁ বাবে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ পিছত আকৌ আমাক লাঞ্চ কৰিবলৈ ক'লে আমি লাঞ্চ কৰিলোঁ অলপমান ৰেষ্ট লোৱাৰ পিছত আমাৰ ৰিহাৰ্চেল আকৌ আৰম্ভ হ'ল এবাৰো মই ভিডিঅ' কৰিব নোৱাৰিলোঁ এতিয়া আমাক ৰেষ্ট দিছে আমি বহিছোঁ এতিয়া বিহুৱাসকলৰ ৰিহাৰ্চেল চলি আছে আমাৰ ৰাতিৰ আহাৰ এতিয়া আমি ৰুমলৈ গৈ আছোঁ নেক্সট ছেকেণ্ডে লগ আজি আমাৰ ডে 2 আমি গৈ আছোঁ আহি পালোঁ মাৰ্জিনা আৰু মই ব্ৰেকফাষ্ট কৰিব আহিলোঁ আজি ব্ৰেকফাষ্টত দিছে চিৰা মুড়ি দৈ আৰু মিঠাই লগতে ব্ৰেড জেলি চাহো আছে গোটেইকেইজনী বহি থকা দেখি ময়ো তাতে খাবলৈ গ'লোঁ আমাৰ নিপাক্ষী আছে খোৱাত ব্যস্ত আৰু ইপিনে আমাৰ স্মিতা হাজৰিকা ফোনত ব্যস্ত পিছে বিকাশক কি মই লগ পালোঁ ভিন্দে আৰু মইনা কলিজাবাক লগ পাই যে ইমান ভাল লাগিছে ইমান মৰম লগা আজি আমাৰ কালচাৰেল প্ৰগ্ৰাম আছে আহিলে ৰূপালী আৰু আহিছে বিহু লাইভ শ্ব' আগতে চোৱা নাছিলোঁ এইবাৰ প্ৰথমবাৰ বিহুৰ লাইভ শ্ব' চালোঁ ইমান ৰ'দতো সকলোৱে ফুল জয়ছত নাছিলে শেষ হোৱাৰ পিছত আমি লাঞ্চ কৰিব গ'লোঁ আবেলি আমাৰ ৰিহাৰ্চেলৰ পিছত মই লগ পালোঁ অনুৰাগ শইকীয়া দাক এইখনমান ফটো উঠিলোঁ ভাল লাগিলে আকৌ ৰিহাৰ্চেলৰ পিছত আমাক দিলে ডিনাৰ কৰিবলৈ আমি ডিনাৰ কৰিলোঁ এতিয়া আমি গৈ আছোঁ ৰুমলৈ হেৰুৱাৰ ভয়ত আমি হাতে হাত ধৰি আমি ওলালোঁ আমি এতিয়া ব্ৰেকফাষ্ট কৰিব যাম ব্ৰেকফাষ্ট কৰি কিনে ফিল্ডলৈ যাম ফিল্ডলৈ গৈ আকৌ ব্ৰেকফাষ্ট কৰিম চাই থাকিব সেয়া আমি বাছত উঠিলোঁ এতিয়া গৈ আছোঁ অলপমান পিছতে আমি গৈ পাম আমি আহি পালোঁ গেট ইণ্টাৰ কৰিলোঁ তাৰপিছতে আমাক ব্ৰেকফাষ্ট কৰিবলৈ লৈ গ'ল তাৰপিছতে আমাক ব্ৰেকফাষ্ট কৰিব দিলে আমি ব্ৰেকফাষ্ট কৰিলোঁ এতিয়া আকৌ লাইন বান্ধি গৈ আছোঁ ষ্টেডিয়ামৰ ভিতৰত কেইজনী মানে ফটো উঠি আহিছে ছাইডত ময়ো উঠিম বুলি ভাবিলোঁ কিন্তু সময় নহ'ল উঠিব নাপালোঁ পিছে আমাক বেড বান্ধিব লাগে হাতত তাৰপিছত আমাক স্কেন কৰিব দিয়ে স্কেন কৰা হেনো আমাৰ কাউণ্টিং হয় টোটেল আমি কিমান গৰাকী নাচনি আছোঁ বিহুৱা আছে সেইখিনি গোটেইখিনি কাউণ্টিং হয় দিনৰ ভাগততো আমাৰ ৰিহাৰ্চেল নহয় আমি এনেই বহি থাকিলোঁ আমাৰ ৰিহাৰ্চেলৰ পিছতে বিহুৱাসকলৰ ৰিহাৰ্চেল আৰম্ভ হয় আমাক কিন্তু গেলেৰীত যাব দিছে নিজৰ গেলেৰীত আৰু বিহুৱাসকলক ফিল্ডলৈ মাতিলে বিহুৱাসকলৰ ৰিহাৰ্চেল চলিল বিহুৱাসকলে যেতিয়াই ঢোল বজায় আমাৰ গাত নানাচোকে ৰখিব পাৰোঁ নেকি আমিও নাচি দিলোঁ পিছত আমাকো ক'লে যে গেলেৰীৰ পৰাই তোমালোকেও নাচি দিয়া বুলি আমি পুৰা নাচিলোঁ নচাকে থাকিবই নোৱাৰিলোঁ যিমানে ভাগৰ নহওক যেতিয়া ঢোল বজায় গোটেইখিনিয়ে গেলেৰীৰ পৰা নামি নাচিবলৈ গৈছে ৰাতিৰ আহাৰ খাবলৈ যে ইমান লম্বা লাইন ৰখি দিলোঁ অলপ টাইম পিছত আমি দুজনীয়ে দুই বিউটিয়ে খাই ল'লোঁ আকৌ নিয়মীয়াভাৱে আমি হাতে হাত ধৰি গৈ আছোঁ ৰুমলৈ কাৰণ বাছখন আহিব নাপায় গেটৰ সন্মুখত বহুত দূৰত পাৰ্কিং তো সেইবুলি আমাক খোজকাঢ়ি যাব লাগে সেইকাৰণে আমি ইমান ভিৰৰ মাজত কেনেকৈ যাম অকলে
সেইকাৰণে লাইন পাতি হাত ধৰি যাওঁ পিছৰ দিনাখন আছে ফাইনেল 14 মই ৰেডি হ'লোঁ এতিয়া যাম আমি ব্ৰেকফাষ্ট কৰিবলৈ ব্ৰেকফাষ্ট কৰি আহি যাম ফিল্ডলৈ আমাৰ ব্ৰেকফাষ্ট ৰেডি আমি ব্ৰেকফাষ্ট কৰিব আহিলোঁ চবে মিলি ব্ৰেকফাষ্ট কৰি আছোঁ এতিয়া যাম আমি ফিল্ডলৈ মানে ষ্টেডিয়াম ব্ৰেকফাষ্ট কৰি কিনে ৰেডি এয়া আমাৰ মইনাজনী ক'ত এপিনা আমি ক'ত যাম আমি সৰুসজাইলৈ গৈ আছো আজি বিশ্ব ৰেকৰ্ড কৰিব কাৰণেতো কৰিছোৱে আজি এবাৰ বডিৰ লগত দেখাম আৰু আমাৰ বিহুটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হয়নে নাই হয় 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 এতিয়া আমি যাম নাচিব কেইটামান ৰিলছ বনাই লওঁ ফটো লৈ লওঁ কাৰণ আমাৰ মোবাইল ল'ব নিদিয়ে মোবাইল বেগ একো ল'ব নিদিয়ে চ' আমি এতিয়া বাই বাই আজি হৈছে আমাৰ শেষৰটো দিন প্ৰগ্ৰাম শেষ আমি ৰুম যাব লৈছোঁ আজি মানুহৰ ইমান ভিৰ ঠেলা হেঁচাকৈ যাব লগা হৈছে আৰু আমাৰ বাছখন ট্ৰেফিকত ফচি আছে আহিব পৰা নাই ইয়াতে আমাৰ 2.5 ঘণ্টা 3 ঘণ্টামান ৰখি দিলোঁ আমি ৰুম গৈ পালোঁ 12:30 মানত আহি পাওঁতে ইমান দেৰি পিছত আমাৰ হোটেলৰ লগতে এখন ৰেষ্টুৰেণ্ট আছে তাতে অকল ম'ম' পায় বেলেগ আছে যদিও ৰাতি শেষ হৈছে পিছত আমি বাহিৰত ম'ম' খাব নোৱাৰি দাদাজনে আমাক ওলাব নিদিয়ে আমি ম'ম' অৰ্ডাৰ দিলোঁ আনিব দিছে আনি কিনে ৰুমত খাব দিছে সেয়ে আমাৰ ম'ম' আহি পালে এতিয়া অলপমান খাই লওঁ আমি যাবৰ কাৰণে ৰেডি হ'লোঁ এতিয়া ব্ৰেকফাষ্ট কৰিম আৰু গুচি যাম ঘৰলৈ বুলি লগ পাম আকৌ এয়া বাছত উঠিলোঁ ঘৰলৈ বুলি যাব লৈছোঁ কিন্তু মনটো অলপমান বেয়াও লাগিছে 4-5 দিন একেলগে থাকিলোঁ আৰু 1 মাহ মানে ৰিহাৰ্চেল কৰিলোঁ গোটেইকেইজনীৰ লগত ইমান ভাল বন্ধুত্ব হৈছে এৰি যাবলৈ যে মনে নাযায় কিন্তু উপায় নাই নিজ ঘৰলৈ যাবই লাগিব আকৌ লগ পোৱাৰ আশা থাকিল সকলোৱে যদি মোৰ ব্লগটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব সকলোকে ধন্যবাদ আকৌ লগ পাম নেক্সট ব্লগত আশা কৰোঁ সকলোৱে যাতে মোক মৰম দিয়ে আৰু মৰমবোৰৰ কাৰণে মই যদি সদায় উৎসাহ পাওঁ বাই বাই সকলোকে লগ পাম